আচাৰ্য চাণক্য। আমি সকলোৱে জানে যে আচাৰ্য চাণক্য এজন মহান পণ্ডিত আছিল। তেওঁ এনেকুৱা এজন বুদ্ধিমান ব্যক্তি আছিল যে নন্দ বংশক সমাপ্ত কৰি ভাৰতত মৌৰ্য বংশক প্ৰতিষ্ঠা কৰিছিল। অখণ্ড ভাৰত নিৰ্মাণ কৰিছিল আচাৰ্য চাণক্যই। তেওঁৰ নীতিবিলাক অদ্ভুত আছিল। সমাজত আজিও তেওঁৰ সেই নীতিবিলাক সমাজৰ মানুহে আকৰে আকৰে পালন কৰে। তাৰে মই কেইটামান নীতি আপোনালোকলৈ আগবঢ়াইছোঁ। আচাৰ্য চাণক্যই কৈছিল, কোনো এটা কাম আৰম্ভ কৰাৰ আগতে এই তিনিটা প্ৰশ্ন সোধাৰ প্ৰয়োজন নিজকে। মই এই কাম কিয় কৰিছে? ইয়াৰ পৰিণাম কি হ'ব? ৩ নম্বৰ, ইয়াত মই সফল হ'ব পাৰিবনে? যেতিয়াই প্ৰশ্নবিলাকৰ সন্তোষজনক উত্তৰ পায় তেতিয়াই আগবাঢ়িব। মূৰ্খ মানুহৰ তৰ্ক বিতৰ্ক আপোনাৰ একো লাভ নাই, বৰঞ্চ আপোনাৰ সময় নষ্ট হ'ব। এলেহুৱা মানুহৰ বৰ্তমান আৰু ভৱিষ্যত একো নাথাকে। আচাৰ্য চাণক্যই কৈছিল, প্ৰতিটো বন্ধুত্বৰ কিবা নহয় কিবা স্বাৰ্থপৰ লুকাই থাকে। সেয়া সমাজৰ সত্য কথা হয়। যদি আপুনি আপোনাৰ চিন্তা সৰু ৰাখিব, তেতিয়া আপোনাৰ সমস্যা ডাঙৰ হ'ব। যদি আপোনাৰ চিন্তা ডাঙৰ ৰাখিব, তেতিয়া আপোনাৰ সমস্যা সৰু হৈ পৰিব। ভাল সময় বিচৰাতকৈ ভাল মানুহ বিচাৰক। ভাল এজন মানুহ ভাল সময় আনিব পাৰে, কিন্তু ভাল সময়ে ভাল মানুহ আনিব নোৱাৰে। সফলতাৰ অৰ্থ এইটো নহয় যে আনতকৈ মজবুত বনিম। সফলতাৰ অৰ্থ এইটো যে আৰু নিজতকৈ মজবুত বনিম। যিসকল ব্যক্তি আনৰ আগত নিজকে ভাল বুলি প্ৰদৰ্শন কৰি থাকে, সেই সকল ব্যক্তি সমাজত কোনো সঠিক স্থান নাথাকে। কোনোবাই আপোনাক প্ৰশংসা কৰিছে, তেনেহ'লে মনক প্ৰসন্ন হোৱাতকৈ সাৱধান হ'ব লাগে। যিটো সময় পাৰ হ'ল, সেই সময়বোৰক লৈ চিন্তা কৰি একো লাভ নাই। আমি যি ভুল কৰিলে সেই ভুলবোৰক বৰ্তমান অধিক ভাল কৰি ভৱিষ্যতটোক উজ্জ্বল কৰিবলৈ চেষ্টা কৰিব লাগে। আচাৰ্য চাণক্যই কৈছিল, আপোনাৰ যদি এটাতকৈ অধিক শত্ৰু হয়, তেনেহ'লে তাক শাৰীৰিকভাৱে নহয় মানসিকভাৱে তাক যুঁজিব লাগে, অৰ্থাৎ বুদ্ধিমত্তভাৱে তাক যুঁজি বিজয় পাব লাগে। যেতিয়াই পানীৰ মলিয়ন থাকে, তেতিয়া তাক লৰাব নালাগে। লাহেকে ৰাখি আপোনা আপুনি অপৰিষ্কাৰবোৰক বহিবলৈ দিয়ক। ঠিক তেনেদৰে আপোনাৰ জীৱনতো যদি দুশ্চিন্তাই আহে, হ'লে অধৈৰ্য হোৱাতকৈ শান্তিভাৱে চিন্তা কৰক, নিশ্চয় সমাধান ওলাবই। আনে কি ক'ব বুলি ভাবি একো কৰা নাই, তেনেহ'লে আপোনাৰ জীৱনৰ প্ৰথমটো পৰীক্ষাত আপুনি বিফল হ'ল। মিঠা মিঠা কথা কোৱা মানুহ আপোনাৰ শুভ চিন্তাধাৰাৰ নহয়। সেইকাৰণে কথাত আউল লগাই সময় অপচয় নকৰিব। নিজকে সলনি কৰিব বিচাৰে, তেনেহ'লে সবাতোতকৈ সহজ উপায়টো হৈছে স্বীকাৰ কৰা। অৰ্থাৎ যেতিয়াই আমি ভুল কৰোঁ, তেতিয়া তাক স্বীকাৰ কৰি উন্নতিৰ বাবে চেষ্টা কৰিব লাগিব। তেতিয়াই আমাৰ জীৱন পৰিৱৰ্তন হৈ আহিব। বন্ধুত্ব, কিতাপ, ৰাস্তা আৰু চিন্তা ভুল হ'লে জীৱনটো বিপদগামীৰ হয়, আৰু এইবিলাক সঠিক হয়, তেনেহ'লে জীৱন সুন্দৰ হয়। সেই সকলোবিলাক চিন্তা চৰ্চা কৰিহে বাছি ল'ব লাগে। অহংকাৰ তেতিয়াই উৎপন্ন হয় যেতিয়া কোনোবাই তেওঁক প্ৰশংসা কৰে, কিন্তু তেওঁ নাজানে যে প্ৰশংসা তেওঁক নহয়, তেওঁৰ গুণটোকহে কৰিছে। বাৰে বাৰে প্ৰবঞ্চনাক ক্ষমা কৰা ব্যক্তি দয়ালু নহয়, তেওঁ মূৰ্খামিহে হয়। ধন্যবাদ বন্ধুসকল। এই চাণক্যৰ নীতিবিলাকৰ ভিতৰত আপোনালোকে কোনটো কথা ভাল লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰি দিব। এনেধৰণৰ নতুন নতুন জ্ঞান
আপোনালোকলৈ আগবঢ়াই থাকিম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি বেল আইকনটো দবাই দিব আপোনালোকৰ জীৱনবিলাক সুন্দৰ হওক তাৰে কামনাৰে ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই হোম